চাওক শান্তি চুক্তি যাক কৰোৱা হ'ল সেই শান্তি চুক্তিকাৰীজনক আজিও জেলত কটাব লগা হৈছে এনেকৈ সৌদিনাখন মাত্ৰ তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ল আপোনালোকে নিজেই দেখিছে আমিতো কোনো কিবা অন্যায় কাম কৰিবৰ কাৰণে অহা নাছিলোঁ ইয়াতে আমি আহিছিলোঁ অকল আমাৰ দাবীবিলাক আমাৰ মনৰ কথাবিলাক কোৱাৰ কাৰণে ওদালগুৰিত এটা পাৰ্মিশ্যন বিচাৰিছিলোঁ পাৰ্মিশ্যন দিয়াও হৈছিলে আমাৰ প্ৰেচিডেণ্ট বন্ধু প্ৰেচিডেণ্ট ইতিমধ্যে কৈছে যে দিছে সেইটো পাৰ্মিশ্যন দিছিলে তাৰপিছতো আকৌ সেই পাৰ্মিশ্যন উঠাই লোৱা হ'ল উদ্দেশ্য কি এইটোতে এক প্ৰকাৰ ক'বলৈ গ'লে এটা হিটলাৰিজিম অট'ক্ৰেচি ইয়াত এখন ডেম'ক্ৰেচি আছে সেই ডেম'ক্ৰেচি একেবাৰে নোহোৱা হৈ গৈছে অসমত এনেকুৱা অৱস্থা হৈছে এতিয়া কোনো গণতান্ত্ৰিক অধিকাৰ নাই কাৰো কিবা এটা কথা কোৱাৰ কাৰণে কাৰো পাৰ্মিশ্যন নাই অধিকাৰ নোহোৱা কৰি দি পেলাইছে আজি বড়োসকলে ট্ৰাইবেলসকলে এই যে আন্দোলনবিলাক কৰিব লগা হৈছে কিয় কৰিব লগা হৈছে কিয় বাৰে বাৰে কৰিব লগা হৈছে আমাক বাৰে বাৰে নিদিয়া নহয় আমি প্ৰথমতে 1967 পৰাই এই বড়োবিলাকৰ আন্দোলন চলি আছে আজি কিমান বছৰ হ'ল তাৰপিছতো আমাক এবাৰ দিয়া হ'ল BSc এবাৰ দিয়া হ'ল BTC আৰু BTC দিয়াৰ সময়ত বাৰে বাৰে কোৱা হৈছিল যে এইটোৱে আপোনালোকৰ শেষ চুক্তি আৰু ইয়াৰ পিছত কোনো চুক্তি নহ'ব ইয়াৰ পিছতেই যেতিয়াই ভাৰত চৰকাৰে নতুন ৰাজ্য গঠন কৰাৰ কাৰণে পলিচি ল'ব আৰু তেতিয়াই আপোনালোকক পোনপ্ৰথমে আপোনালোকে আমন্ত্ৰণ জনাম আৰু আপোনাৰ বড়োলেণ্ডৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিমান সম্ভৱ আমি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিম আৰু সেই আশাতে বড়োসকলে তেতিয়া সেই কথামতেই সদ্যহতে তেনেহ'লে আমি ব্ৰিটিছ চুক্তিলৈ শান্ত বুলি স্বীকাৰ কৰি গ্ৰহণ কৰিছিল কিন্তু দুৰ্ভাগ্যজনক চাওক বড়োসকলে বাৰে বাৰে কৈ আছে আমাক যেতিয়ালৈকে ছেপাৰেট ষ্টেট নিদিয়ে তেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় আৰু সেইকাৰণে 67 পৰা আন্দোলন কৰি আহিছিল আৰু সেই সময়ত আমাক পলিচি নাই বুলি কৈ বাৰে বাৰে প্ৰবঞ্চনা কৰি আহিছে প্ৰতাৰণা কৰি আহিছে অথচ যি সময়ত আমি আন্দোলন কৰিছিলোঁ সেই সময়ত আমাক কৈ আছে পলিচি নাই আনফালেদি কিন্তু বেলেগবিলাকক ষ্টেট দি আছে আমি 67 আন্দোলন কৰিছিলোঁ 67 পিছত কিমানটা ষ্টেট গঠন কৰা হ'ল মিজোৰাম হ'ল অৰুণাচল হ'ল মণিপুৰ হ'ল আৰু তাৰপিছতো আকৌ BTC চুক্তি হৈ গ'ল BTC চুক্তি হোৱাৰ আগতে এই গোটেই ষ্টেটবিলাক হৈ গ'ল অথচ আমাক তেতিয়া নিদিলে কোনো প্ৰভিজন নাই বুলি আকৌ BTC চুক্তি হৈ গ'ল তাৰপিছতো কিন্তু কি কৰা হ'ল ছত্তীশগড় হ'ল ঝাৰখণ্ড হ'ল আৰু শেহতীয়াকৈ 2014 চনত অৰুণাচল হৈ গ'ল তেলেংগানাও হৈ গ'ল গতিকে চাওক যদি প্ৰভিজনেই নাই কোনো পলিচিয়ে নাই ভাৰত চৰকাৰৰ তেনেহ'লে এইবিলাকৰ কেনেকৈ ষ্টেট হ'ল আৰু আমাৰতো কিয় নিদিয়ে বাৰে বাৰে কিয় প্ৰবঞ্চনা কৰি থকা কিয় প্ৰতাৰণা কৰি থকা হৈছে এইটো দেশ এটা অন্যায় আৰু এই আমাৰ মূল দাবীটোৱে হ'ল এটাই মূল দাবী সেইটো ছেপাৰেট ষ্টেট কাৰণ আমি জানো ছেপাৰেট ষ্টেট নোহোৱালৈকে কোনো BTC চুক্তিয়ে কোনো BTR চুক্তিয়ে আমাৰ সমস্যা সমাধান কৰিব নোৱাৰে ওদালগুৰিৰে আমি গৈ আছিলোঁ ৰাস্তাৰে ৰখাই দিলে গোটেইখিনিক অকল ইয়াতেই নহয় এই বাঙালীপাৰাত ৰখাইছে গড়েশ্বৰত ৰখাইছে ইপিনে আমাৰ মংগলদৈত ৰখাইছে অকল ইয়াতেই নহয় বিভিন্ন জেগাত আমাৰ ৰাইজে সমৰ্থন কৰি ৰাইজে যোগদান কৰাৰ কাৰণে আহিছিল তাত যোগদান কৰাৰ কথা আছিল আৰু তাক ছাকচেছ কৰাৰ কথা আছিল কিন্তু তেওঁলোকে এনেভাৱে অন্যায়ভাৱে কৰা হ'ল বিভিন্ন জেগাত মানে একে ঠাইত ৰখা নাই বিভিন্ন জেগাত তেওঁলোকক ভাগ কৰি এনে সিঁচৰিটোকে ৰখা হৈছে যিটো কাম কৰা হৈছিল আগতেও যেতিয়া বড়োসকলে আন্দোলন কৰিছিল তেতিয়া সেইটো কৰিছিল এইটো নহয় যে আজি আমাক ইয়াত বাধা দি ৰাখিছে কাৰণে এই আন্দোলন শেষ হ'ল সেইটো নহয় বৰঞ্চ এই বাধা দানে আমাক পুনৰ আৰু বেছিকৈ আন্দোলনত জঁপিয়াই পৰাৰ কাৰণে বাধ্য কৰাইছে আমি চৰকাৰক এইটোকে বাৰে বাৰে ক'ব বিচাৰিছোঁ অসম চৰকাৰক নহয় আমাৰতো অসম চৰকাৰৰ সম্পৰ্কই নাই কাৰণ অসম চৰকাৰৰ সেই ক্ষমতাই নাই আমাক যে ছেপাৰেট ষ্টেট দিব গতিকে তেওঁলোকৰতো মানে মূৰ ঘুমাৰ দৰকাৰেই নাছিল ইয়াত অংশগ্ৰহণ কৰাৰ দৰকাৰেই নাছিল আমি বিচাৰিছোঁ ভাৰত চৰকাৰৰ ওচৰতহে ভাৰত চৰকাৰেহে ষ্টেট দিব পাৰিব আমাক তেওঁলোকেতো দিব নোৱাৰে বৰঞ্চ তেওঁলোকে আমাক ইয়াতে ৰিকমেণ্ড কৰিহে পঠাব লাগে হয় তেওঁলোকৰ এই অধিকাৰ আছে এই সমস্যাবিলাক আছে তেওঁলোকক ছেপাৰেট ষ্টেট দিয়াৰ কাৰণে দিব পৰা যায় সেইখিনি তেওঁলোকৰ মাত্ৰ কাম কিন্তু বাকীখিনি সমস্ত কাম হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট দিব পাৰে তেওঁলোকে দিব নোৱাৰে আৰু তেওঁলোকে যদি বাধা দি ৰাখেও চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি কাইলৈ যদি কয় যে আমি দিলোঁ ষ্টেট গভৰ্ণমেণ্টৰ ক্ষমতা নাই ৰখাই দিবৰ কাৰণে গতিকে আমাৰ এটাই দাবী আমাক ছেপাৰেট ষ্টেট লাগে
আৰু যি ছেপাৰেট ষ্টেটেহে মাত্ৰ আমাক সকলো সমস্যা সমাধান কৰিব পাৰিব নহ'লে কোনো ধৰণৰ চুক্তিয়ে কোনো ধৰণৰ অট'নমাছ কাউন্সিলে সেই সমস্যা সমাধান কৰিব নোৱাৰে যদি পাৰিলেহেঁতেন একেবাৰে দেখা দেখিকে একেবাৰে সন্মুখত চাওক শান্তি চুক্তি যাক কৰোৱা হ'ল সেই শান্তি চুক্তিকাৰীজনক আজিও জেলত কটাব লগা হৈছে এনেকৈ সিদিনাখন মাত্ৰ তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ল যদি সেইটোৱেই হয় তেনেহ'লে আমি কি আশা কৰিম যাৰ দ্বাৰা চুক্তি কৰোৱা হ'ল চুক্তিৰ মূল যিজন চুক্তিকাৰী সেই চুক্তিকাৰীজন আজিও জেলত আছে তাৰমানে কি বি টি আৰ চুক্তি একেবাৰে ভেগ তেওঁলোকৰ উদ্দেশ্য আছে ৰাজনৈতিক উদ্দেশ্য আছে আৰু বড়োসকলৰ যিটো ঐক্যবদ্ধ আন্দোলন ইউনাইটেড যিটো আন্দোলন শক্তি সেই শক্তিক ভাগ ভাগ কৰোৱাৰ আজি বি পি এফ ইউ পি পি এল আপছু এনেকৈ ভাগাভাগ কৰি তেওঁলোকে এনেভাৱে সৃষ্টি কৰা হ'ল আমাৰ শক্তি একেবাৰে শেষ কৰিব বিচাৰিছে আৰু সেইকাৰণে আমাৰ এপছুৰ বিৰুদ্ধেও নহয় ইউ পি পি এলৰ বিৰুদ্ধেও নহয় বি পি এফৰ বিৰুদ্ধেও নহয় কাৰো বিৰুদ্ধে নহয় বৰঞ্চ আমি বনচুৰ প্লেটফৰ্মত একেলগ হৈ আহ্বান জনাব বিচাৰিছোঁ আহক আপুনি আপছু আপুনি ইউ পি পি এল আপুনি বি পি এফ আপুনি বি জে পি এ জি পি আমি ক'ব লগা নাই আপুনি যদি বড়ো মানুহ হয় আৰু সঁচা সঁচাকৈ যদি বড়ো চেণ্টিমেণ্ট আছে বড়োসকলৰ মুক্তি কামনা বিচাৰিছে অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক ভাষিকভাৱে যদি মুক্তি বিচাৰিছে তেনে আহক আমি একেলগে আৱাজ দিওঁ যে আমাক কোনো আৰু অট'নমাছ কাউন্সিল নালাগে কোনো ধৰণৰ আমাক চুক্তি নালাগে আমাক এটাই দাবী সেয়া হ'ল ছেপাৰেট ষ্টেট আৰু এই ছেপাৰেট ষ্টেট আন্দোলনত আমি সকলো ঐক্যবদ্ধ হওঁ আৰু সেই হিচাপে আমি আহ্বান জনাইছোঁ আপছুকো আহ্বান জনাইছোঁ আৰু অন্যান্য যিমানবিলাক দল আছে আমি সকলোকে আহ্বান জনাইছোঁ আহক আমি ঐক্যবদ্ধভাৱে আন্দোলনটো গঢ়ি তুলি যাওঁ আৰু সেইকাৰণেই আজি ওদালগুৰিত আমি একেলগে সমবেত হ'ব বিচাৰিছিলোঁ আৰু সেই আহ্বানকে ৰাখিব বিচাৰিছিলোঁ যে আহক আমি একেলগে ঐক্যবদ্ধ হৈ আমাৰ একমাত্ৰ সমাধানৰ পথ আৰু সেই পথটো হৈছে ছেপাৰেট ষ্টেট আৰু সেই ছেপাৰেট ষ্টেট আদায় কৰাৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত আমি ঐক্যবদ্ধ সংগ্ৰামত একেলগে আগবাঢ়ি যাওঁ সেইটো আমাৰ মূল উদ্দেশ্য আছে